যোনে যি হিচাপে ভগৱানক পূজা কৰে সেইটো মই বিশ্বাস কৰোঁ। সেইটো লাগে দুৰ্গাই হওক, সেইটো কালীয়ে হওক, সেইটো সাই বাবাই হওক, সেইটো মুছলিমেই হওক, সেইটো খ্ৰীষ্টানেই হওক, যিয়ে নহওক। আৰু কোনোবা যদি মোৰ লগত যদি আহি পেলাই যদি কপাৰেট কৰে, যদি সেই কামখিনি কৰাৰ কাৰণে আমাৰ যে এই যে ৰাস্তাই ঘাটে যে মানুহবিলাকে যে ভোকত যে শুই থাকে, যে বশিষ্ঠ মন্দিৰত হওক, কামাখ্যা মন্দিৰত হওক, শুক্লেশ্বৰ মন্দিৰত হওক, মাজাৰত হওক, মছজিদৰ দুৱাৰমুখত হওক, যিবিলাক ভোকত বা ভিক্ষাৰীবিলাকে যে থাকে, যে কোনোবাই কিবা এটা মন্দিৰত দিব, তাৰ পৰা কিবা এটা খাব পাম। এইটো হৈছে লণ্ডনৰ পৰা লিপষ্টিক। ক'ৰ পৰা আনিছে? গীতৰ কাৰণে লণ্ডনৰ পৰা আনিছে। এই যে তেখেতে ৰজা ৰাখি পেলাই ভোকত যে এসাঁজ ভাত যে তেওঁক যে দিব পাৰিছোঁ, সেইটোৱে আচলতে মনৰ শান্তি। নমস্কাৰ বন্ধুসকল, মই জিৎ শৰ্মা আৰু মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম। মুছলিম সম্প্ৰদায়ৰ ভাই ভনীসকলে তেওঁলোকৰ ধৰ্মমাহ ৰজা মাহত তেওঁলোকে কিয় ৰজা ৰাখে, তাৰে দ্বিতীয় খণ্ডটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছিল বহাগ বিহুৰ গৰু বিহুৰ দিনাখন। এফালে আমাৰ বহাগ বিহু আৰু আনফালে মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মমাহ ৰজা মাহ। আৰু সেইদিনাখন দিল্লীৰ পৰা আহি পোনে পোনে আমাৰ ঘৰত উপস্থিত হৈছিলে মোৰ মানুহজনীৰ লগত একেলগে স্কুলীয়া লাইফৰ পৰা পঢ়া ছাবিয়া ৰহমান। আৰু আজি সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ সম্পাদনা কৰি আগবঢ়াই দিলোঁ। বন্ধুসকল, এটা কথা কওঁ, ভগৱানে অইন জীৱ জন্তুতকৈ আমাক এটা বস্তু বেছিকৈ দিছে, সেইটো হৈছে বিচাৰ, বিবেক, চিন্তা কৰিব পৰা ক্ষমতা। গতিকে সেইটো হিন্দুৱে হওক, সেইটো মুছলিমেই হওক, সেইটো খ্ৰীষ্টানেই হওক বা অইন সম্প্ৰদায়ৰে হওক, কেতিয়াও আচলতে কোনো মানুহে কেতিয়াও বা কোনো জাতি কেতিয়াও এইটো মনত যিটো বেয়া ভাৱ, মনত যিটো অসৎ চিন্তা, মনত যিটো জাতিৰ বিৰুদ্ধে যিটো মানে সমালোচনা কৰা যায়, সেইটো আচলতে কৰিব নালাগে মোৰ বোধেৰে, মোৰ দৃষ্টিৰে। কাৰণ মই ভগৱানক বিশ্বাস কৰোঁ। মই প্ৰতিটো ধৰ্মৰ বা জাতিৰ যোনে যি হিচাপে ভগৱানক পূজা কৰে সেইটো মই বিশ্বাস কৰোঁ। সেইটো লাগে দুৰ্গাই হওক, সেইটো কালীয়ে হওক, সেইটো সাই বাবাই হওক, সেইটো মুছলিমেই হওক, সেইটো খ্ৰীষ্টানেই হওক, যিয়ে নহওক। আৰু আজি গৰু বিহুৰ দিনাখন এখেতে যে আহি আমাৰ ঘৰত যে পদধূলি দিলে, আৰু তেখেতক যে এই ৰজা ভঙাৰ পিছত মানে মুছলিম মানুহৰ বা মুছলিম সম্প্ৰদায়ৰ যিটো কি বুলি কয়, এইটো তোমালোকৰ মানে ৰজা ৰখাটো এইটো কি ধৰ্মীয় বা ধৰ্ম ৰোজা ৰখা স্বভাৱ, ৰোজা ৰখা স্বভাৱ মানে ধৰ্ম মানে পুণ্য কমোৱা মাত ন। আচ্ছা, মানে ৰজা ৰাখিলে মানে পুণ্য মানে কামাব পাৰি, পুণ্য মানে ল'ব পাৰি তাৰমানে। আৰু এই যে তেখেতে ৰজা ৰাখি পেলাই ভোকত যে এসাঁজ ভাত যে তেওঁক যে দিব পাৰিছোঁ, সেইটোৱে আচলতে মনৰ শান্তি। বন্ধুসকল, মই ইয়াৰে মাজতে এটা কথা কওঁ যে মই এনেকুৱা কিছুমান কাম কৰি ভাল পাওঁ যে সেইখিনি হ'ল কোনোবা মানুহ বিপদত পৰিছে তাক সহায় কৰি ভাল পাওঁ। কোনোবা ফুটপাথত মানুহ ভোকত আছে, যিখিনি সামৰ্থ্য, পকেটত যিখিনি পইচা আছে বা যিখিনি মোৰ দিব পৰা ক্ষমতা, সেই অনুযায়ী অকণমান দান কৰি পেলাই মই ভাল পাওঁ, দি ভাল পাওঁ। কেতিয়াবা মন যায় যে আচলতে
কোনোবা যদি মোৰ লগত যদি আহি পেলাই যদি কপাৰেট কৰে যদি সেই কামখিনি কৰাৰ কাৰণে আমাৰ যে এই যে ৰাস্তাই ঘাটে যে মানুহবিলাকে যে ভোকত যে শুই থাকে যে বশিষ্ঠ মন্দিৰত হওক কামাখ্যা মন্দিৰত হওক শুক্লেশ্বৰ মন্দিৰত হওক মাজাৰত হওক মছজিদৰ দুৱাৰমুখত হওক যিবিলাক ভোকত বা ভিক্ষাৰীবিলাকে যে থাকে যে কোনোবাই কিবা এটা মন্দিৰত দিব তাৰ পৰা কিবা এটা খাব পাম কোনোবাই ভোগ দিব কোনোবাই প্ৰসাদ দিব আচলতে তেওঁলোকক কেতিয়াবা নিজে হাতেদি বনাই পেলাই খুৱাবলৈ বিৰাট মন যায় আৰু নকৰাও নহয় কৰিও আহিছোঁ যিমানখিনি পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী আমি আচলতে পুণ্য কৰাৰ কাৰণে বা পাপ খণ্ডন কৰাৰ কাৰণে কোনো ব্ৰহ্মপুত্ৰ নদীতে হওক বা গংগা নদীতে হওক যমুনাতে হওক পুৰী হওক গয়া হওক কাশী হওক আমি যাব নালাগে আমি যদি ভাবোঁ যদি পুণ্য কৰিম বুলি আমি নিজৰ ঘৰতে বা নিজৰ ঠাইডোখৰতে বা নিজৰ জন্মভূমি ঠাইখিনিতে আমি নিজৰ পুণ্যখিনি আমি কৰিব পাৰোঁ আমি যদি জানিয়ে হওক বা অজানিয়ে হওক কিবা যদি আমি যদি ভুল কৰিছোঁ দায়দোষ কৰিছোঁ যদি গতিকে সেই ভুলখিনি বা সেই পাপখিনি আচলতে আমাৰ হিচাপ ওপৰৱালাৰ ওপৰত আছে ভগৱানৰ ওপৰত আছে আমি সেই হিচাপটো আমি ৰখা নাই সেই হিচাপটো ৰাখিছে ওপৰত থকা ব্যক্তিজনে যিয়ে আমাক চাই আছে যাক আমি দেখা পোৱা নাই নেদেখাকৈ আমি তেওঁক আমি স্তুতি কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আল্লাহক দেখা নাই ঠিক তেনেধৰণে আমিও আমাৰ ভগৱানক আমি দেখা নাই আমি কিন্তু আমি মনতে আমি এইজন ভগৱান আমাৰ আমি তেনেকৈ আমি সেই বিশ্বাসেৰে আমি পূজা কৰি গৈ আছোঁ আৰু এই যে তেওঁ যে এসাঁজ যে তৃপ্তিৰে যে ৰজা ভাঙি পেলাই আলহী ৰূপী ভগৱান হৈ আহি পেলাই আমাৰ যে ঘৰত যে এসাঁজ যে তৃপ্তিৰে ভাত খালে যে ইয়াত কি আচলতে আনন্দৰ কথা সুখৰ কথা বিশেষ একো নাই আৰু মেডামে আমাৰ মেডামৰ কাৰণে এটা বিদেশৰ পৰা গিফ্ট আনিছে আৰু গিফ্টটো কি এই মেডামে ক'ব মেডাম কি আনিছে এইটো হৈছে লণ্ডনৰ পৰা লিপষ্টিক ক'ৰ পৰা আনিছে গীতৰ কাৰণে লণ্ডনৰ পৰা আনিছে তো আমাৰ মেডাম কিমান লাকি লণ্ডনৰ লিপষ্টিক মুখত গৈ বা তো গীতৰ হৈ পেলাই ময়ে থেংকছ দিছোঁ আৰু মোৰতো বেলেঞ্চত থাকিল মোৰতো লণ্ডনত নালাগে মোৰতো জাপানৰ হ'লেও এতিয়া আমাৰ ওলালো আমাৰ এতিয়া মেডাম যাব হেলমেটটো দিয়া আমাৰ মেডাম যাব এতিয়া ISBTক যাব ISBTত থওঁ আৰু ISBTৰ পৰা যাব লখিমপুৰলৈকে গতিকে সেইটো কাৰণে আমি আটাইয়ে টাটা বাই বাই দিওঁ না আৰু আমি ফাইনেলি আহি পালোঁ ন ফাইনেলি আহি পালোঁ গতিকে বহুত কষ্টৰ মাজেদি ISBT নাই জানো হয়নে আৰু এতিয়া মেডামক আমি টাটা বাই বাই দিম ন বাই বাই চি ইউ আৰু এইটোৱে হৈছে ISBT আৰু মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ